দোলাপল ওরফে বতাহ ধুমুহা কেনেকৈ আহে দেখিছেনে? এইজন মানুহে এতিয়া বতাহ ধুমুহা বন্ধু-বান্ধৱীসকল আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ সপোন এণ্টাৰটেইনমেণ্টলৈ লাগি ধৰিছে। স্বাগতমটো জনাইছোঁ ৰাণী আৰু ৰাধা। আমাৰ বিহেন নাচিনবোৰ চাই গৈ থাকিব, কেনেকুৱা লাগে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কি আজি ৰাণী বেলেগ ৰূপত আজি ৰাণীয়ে শ্বুটিং চাব আহিছে। কেনেকুৱা লাগিছে শ্বুটিং? বহুত ভাল লাগিছে। দোলাপল ওৰফে প্ৰজ্ঞা। কিন্তু কথাটো হ'ল ঠেঙুৱে কাক দেখাব এইবোৰ? মনৰ মোবাইলটো লৈ আচ্ছা মালিকনী এইফালে বুজি পালি। মন সপোন এণ্টাৰটেইনমেণ্টৰ আছে দেখিছানে? মোবাইলটো মই ধৰিছোঁ। নতুন পৰিৱেশ নতুন জেগা ৰিং কৰি আছে এফালৰ পৰা ৰিচিভ কৰিছে ৰাধাই কৈছে অঁ দাদা কওক বনাই আছেনে আছে দুষ্টামি কৰি আছে আজি বতাহ ধুমুহাৰ চিন। বতাহ ধুমুহা কেনেকৈ আহে দেখিছেনে? এইজন মানুহে এতিয়া বতাহ ধুমুহা এয়া লাইট আপোনালোকে টিভিত দেখিব যে অঁ এইজন মেইন মানুহ বিজয় দাস। আপোনালোকে বেকগ্ৰাউণ্ডত দেখিছে লাইট দেখিছেনে? জিগজাক কৰি আছে। এইটোৱে লাইট এইটোত বিজুলী টিভিত বিজুলী দিবৰ কাৰণে ব্যৱহাৰ কৰে যে ইয়াত দি এইয়া দেখিছে আপোনালোকে। আৰু এইজন বতাহ এইখন ফেনে বতাহ দি দিয়কচোন চমিন দা এইয়া দেখিছে হিলি আছে। টিভিত এয়াকে বহুত দেখি যাব। কেনেকৈ পেন দাঙি কেনেকৈ কি কৰিব পাৰি DOP লাইট এইফালে ডাইৰেক্টৰ আছে কথা পাতি আছে। কাজলৰ শহুৱেকে এডভকেট কৰে গম পালে। আপোনালোকক দেখুৱাম এইটো হৈছে কাজলৰ শহুৱেকৰ ঘৰ। দেখিছেনে এনে ব্যৱহাৰ ৰাণীৰ এনে ব্যৱহাৰ। এতিয়া এইয়া বতাহ ধুমুহা হ'ব। সোণাই জ্বৰটো বহুত বেছি হৈছে দাদা কি কৰোঁ ভাবি পোৱা নাই মোক দিয়াচোন লৈ যাওঁ নেকি দাদা? ৰ'বাচোন মই কিবা এটা কৰি আছোঁ। ই মেকুৰী পোৱালিটো যে এই মেকুৰী পোৱালিটোৱে শ্বুটিং চাবলৈ আহিলে। ই শ্বুটিং চাবলৈ আহিলে আৰু ইয়াৰ মাক এই মাকজনে বিচাৰি ফুৰিছে। সেয়া মাকে জীয়েক নে পুতেক নাজানো আৰু শ্বুটিং চাবলৈ আহিছে। এয়া শ্বুটিং চাই আছে। কোনটো ডাইল কৰাৰ পৰা যাম ন? অ'কে ৰেডি ৰ'ল একশ্যন। কেমেৰা ৰোলিং একশ্যন। যাব দিয়া মোক মজা দিয়া অলপ বেছিকৈ দিম ছোৱালীজনীতকৈ তাৰ কামটোহে ডাঙৰ হ'ল। দেখুৱাই মেলি সুস্থ কৰাই তুলি এতিয়ালৈকে তাই মোৰ ৰোলিং কোনে ক'লে?
আজি ৰাণীয়ে ৰোল কৰিছে। কেনেকুৱা দিছে ৰাণী ৰোল কৰি? ভাল লাগিছে। আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। এনেকৈ ওপৰলৈ ওপৰলৈ গৈ থাকিব লাগে। মোৰ জেগাটো দখল কৰিছে। মোৰ জেগা দখল কৰিছে। আজি বিজয় জেগা ৰাণীয়ে দখল কৰিছে। তোমাক Side মই কৰি। এতিয়া তুমি নাহিবা। আজি প্ৰথম ৰোল কৰিছে ৰাণীয়ে। কি খুৱাব কেনেকুৱা? ভাল লাগিছে। মানে ইমান কৰা নাছিলোঁ, তাৰপৰা তপন আজি কেক না ৰ'ল? কৰিলে